গাৰ্লছত মোৰ এইটো প্ৰায় হয় আলু নহ'লে মই মৰি থাকিম ঘৰৰ পৰা ওলাই আহোঁতে আমি বাটতে পালোঁ চাউলুং চুকাফাদেৱৰ প্ৰতিমূৰ্তি আমাৰ এই থমথম তিনিআলিতে স্থাপন কৰা হৈছিলে যোৱা কেই তাৰিখ হৈছিলে জানো পাহৰিলোঁ তাৰিখটো মই একদম নতুনকৈ এইটো কৰিছে দেই স্থাপন কৰা হৈছিলে তাকে সোমাই গ'লোঁ বাটামৰা তিনিআলিতে আছে এইটো কথাই নোলাইছে বুলি কৈছে হাঁহি দেখিছা নাই শিকিছে আৰু লাহে লাহে ডুবদাই নধৰিব ৰাইজে শিকিছে লাহে লাহে আজি অকণমান আগলৈ যাওঁ হিংৰিজান পাৰ হৈ কি দিৰৈ নৈৰ কাষত এটা হিডেন প্লেচ আছে জেনেৰেলি মানুহ তাত নাযায় তাতে অকণমান সময় কটাই আহোঁ বুলি ওলাইছোঁ সময় কটাই আহোঁ আৰু ভালো লাগিব তাত ভণ্টি এজনী ঘৰ আছে তাইক লগ কৰিমগৈ এতিয়া তাইক লগ কৰি তাইকো লৈ যাবলৈ যত্ন কৰিম মামুনক লৈ যাম তেনেকৈ তেওঁ যিটো বস্তু লৈছিলে সেইটো এইটো আহিছিলে পইচা পাতি দি মেলি মই বুজি পালোঁ বাৰু কাহিনীটো কি হৈছিলে কাহিনীটো মিঠাই ল'লোঁ তাহাঁত হেৰি আনিবলৈ পাহৰিছিলোঁ আকৌ মোৰ এইটো প্ৰায়ে হয় চব্জি লওঁতো চব্জি কিনো তাৰপিছতে পইচা দি পিনে চব্জিখিনি থৈ আহোঁ তাত আকৌ আধা বাটৰ পৰা ঘূৰি যাওঁ আনিবলৈ দোকানকেইটা হাঁহে পাহাৰৰ বেমাৰ এটা আছে বাৰু ভালকৈ আছে ঠিকে আছে কমটি নহয় আৰু এইডোখৰ হিংৰিজান বুলি কয় হিংৰিজান টাউনেই হ'ল আৰু আগতে ইয়াত চিনেমা দেখাইছিলে দুৰ্গা পূজাত ধুনীয়া ধুনীয়া চোলা আছে সেই দোকানে ঢেৰ দোকান এতিয়া আৰু দোকান হৈছে বনাই আছে দোকান বনাই আছে ইয়াত এটা ডাঙৰ কেছ হৈছিলে বুজিছানে কেছটো কি ইয়াত এডাল পাইপ গৈছে আমাৰ ইয়াত অইল খাটবোৰ আছে নাই গেছ কোম্পানী পাইপ এডাল আছিলে সেইডাল নিশা ফুটি আছিলে আৰু মানুহৰ কি হ'ল মানুহটো ক'ব নোৱাৰে গেছ পাইপডাল ফুটি আছে বুলি নিশা 3টামান বজাত কোনোবাই মানে জুইচিলা কাঠি মাৰি দিলে গোটেই এৰিয়াটোত বিয়পি আছিলে এইবোৰ যে বাগান এই বাগানবোৰ চব জ্বলি গৈছিলে এই বাগানবোৰ জ্বলাৰ পিছত এইটো ঘৰ জ্বলিছিলে এই ঘৰটো আৰু এই সন্মুখৰ ফালে এইবোৰ যে এই বাগানবোৰ টোটেলি জ্বলি গৈছিলে গম পোৱা নাছিলে নাই এই নীলা ঘৰটো জ্বলিছিলে আকৌ এইবোৰ বনাই দিলে গেছ কোম্পানীয়ে এই দলংখনৰ তলত হৈছিলে আকৌ গোটেই এৰিয়াটো জ্বলি গৈছিলে এইটো গোটেই এৰিয়াটো এই দলংখনৰ তলত এতিয়া আমি তললৈ নামি যাম নাই তলত পাইপডাল আছিলে লিক হৈ আছিলে আৰু এজন মানুহ যে দৌৰি ওলাইছে গোটেই গাত জুই এনেকুৱা এটা কাণ্ড হৈ গৈছিলে এই দলংখন বনাই আছে এখন RCC বনাইছে এই গীৰ্জা ঘৰটো নাছিলে এইটো জ্বলি গৈছিলে তাৰপিছত পকা কৰিলে ক'লৈ যাম আমি
আমি এতিয়া লেফ্টত ঘূৰিম লাহেকৈ সোমাই যাম লাহেকৈ সোমাই গৈ কিমানডোখৰ যাব লাগিব আকৌ ৰাস্তাত ময়ো গম নাপাওঁ গৈ চাওঁ গৈ চাওঁ এয়া হ'ল আমাৰ মোৰ গাঁৱৰ জোঁৱাই বুলি ক'ব লাগিব নামটো কি আছিলে আপোনাৰ সঞ্জয় দে আচলতে আমাৰ গাঁৱৰ পৰাই বিয়া কৰাইছে মোৰ মন্ত্ৰী সম্বন্ধীয়াই হ'ব দিয়াচোন গাঁৱৰ একেই একদম সৰুৰ পৰা লগ পোৱাৰ কাৰণে মই তাইক তই মই বুলি সম্বোধন কৰিম বেয়া নাপাব আপোনালোকে তই বুলি আকৌ একদম সৰুৰ পৰা দেখা মোকো সৰুৰ পৰা দেখা অৱশ্যে মই ডাঙৰ আৰু তাইতকৈ এই পিছফালে বহি আছে মামুন এইজনী মামুন কিমান দিন ঘৰলৈ যোৱা নাই গৈছিলে অলপ দিন হ'ল আৰু এনেই গৈ থকা নহয় খালি যাওঁ দিনটো থাকোঁ ৰাতি গুচি আহোঁ এনেকুৱাকৈ ন আজি এতিয়া আমি যিটো জেগাত গৈ আছোঁ এখন নদীখন কি নদী দিৰৈ নদী এইফালে যে বান পাতে কোনফালে পাতে মাছ ধৰে যে অলপ আগলৈ আছে আগলৈ এইটো ৰ'দত নহয় এইটো ৰ'দত ইফালে ধুনীয়া জেগা দেই এইবোৰ চোৱা মানটো আমি এইবোৰ আহি থাকিব লাগিব ইয়াত কোনফালে যাব লাগিব লেফ্টত আচ্ছা চাহ চাই লাল চাহ আজি আমাৰ মানে কি বুলি ক'ব লাগিব চল্টা ফিৰটা ঘৰৰ আলহী দুজন ভনী আৰু ভনী জোঁৱাই মামুন আৰু কি আছিলে নামটো সঞ্জয় আজি মামুনে বনাই খুৱাব আমাক মই ভাতহে বনাম আৰু মামুনে ভয় খাইছা নি আকৌ মামুনে সদায় বনাই থাকে ন একচুৱেলি হয় কি আমিবোৰে যিবোৰ খাদ্য খাওঁ যে মই সদায় এওঁৰ হাতেদি খাই থাকোঁ বেলেগে বনাই দিলে চব্জিখন বেলেগ এটা সোৱাদ হৈ যায় সদায় বনাই থকাতকৈ বেলেগ হৈ যায় নে
পাহৰিলো দুটাই মনত থাকে পাহৰিলো সৰু ল'ৰা ছোৱালী বহুত স্মৃতি শক্তি পঢ়ক শিঙৰি জান অথনি যে চাই আহিছিলোঁ জেগাডোখৰ পাহৰিছিলোঁ যে বেলিটো পৰাৰ পিছত এই বেক চাইডটো বগাটো ভাল হৈ যাব খাম দিনত খাব পাৰি চিঙৰা গধূলি খাই দিলে বুলি ক'লে অৱস্থা গেছ হৈ যায় ন সেইদিনাখন খাই গোটেই নিশা হোৱা নাই লগৰকেইটাৰ লগত জবৰদস্তি মোক ক'লে বোলে শংকৰ চুইচত চিঙৰা ল'লে খাই দিলোঁ গোটেই নিশা হোৱা নাই ভাতো খাব নোৱাৰিলোঁ শুবও নোৱাৰিলোঁ গেছ হ'লে মানে মোৰ বহুত প্ৰব্লেম হয় গেছ মোৰ সহজে নহয় হ'লে বুলি ক'লে অৱস্থা বেয়া হৈ যায় এইডোখৰ আছোঁ নদীৰ পাৰত আৰু তাতে মই কাৰ কেম্পিং কৰি আছোঁ আৰু ধুনীয়া এটা ঠাই একদম নদীৰ পাৰত আপোনালোকে দৃশ্যখিনি দেখিছেই আৰু কাষত এইফালে ধুনীয়া এটা পৰিৱেশ বহুত ভাল লাগে নহয়নে কেতিয়াবা অলপ নিৰ্জনতাৰ মাজত থাকি কৈছে মই দুজন লৈ আহিছোঁ ওচৰৰ মানুহ গতিকে ভাল লাগে এইখিনি সময় পাৰ কৰি আৰু এখন দিৰৈ নৈৰ কাষতে আছে এই প্লেচটো আৰু ইফালে মানুহবোৰ কিবা কিবি কাম কৰি আছে আৰু নদী কিনাৰৰ এনেকুৱা লুংলুঙীয়া বাটবোৰ ব্যৱহাৰ কৰি বৰ ভাল লাগে কাষে কাষে গৈ থাকোঁ এইফালে নদী আহি যাব এইখন দেখিলেনে আকৌ আপুনি এনেকৈ গৈ থাকক কাষে কাষে এনেকুৱা জেগা পাবলৈ মুস্কিল যেতিয়া ইয়াত নাওখনো আছে আকৌ দেই কাষতে বাটা দোকান যাও তো ভাড়া আছে সকলিয়া ऐसे बानबड़ी चंदलंते পানী এইফালে এটা আছে ব্ৰইলাৰ আলু কাটিছো আলু বোলে তোমাৰ মানুহজনে বহুতকৈ খায় আলু বহুত খায় আলু নহ'লে নহ'বই আলু লাগিবই ডক্টৰক কি কৈছিলে আলু নহ'লে মই মৰি থাকিম জীয়াই থাকিব নোৱাৰো হেনো মই আলু নোহোৱাকৈ ইফালে হেৰি পেচেণ্ট চুগাৰ আছে চুগাৰ সৰু ল'ৰা ছোৱালীয়ে বাকী শাক পাচলি নাখালে আলুটো খায় সৰু ল'ৰা ছোৱালীটো আলু পিঁয়াজ কাটিলে বোলে চকু পানী ওলাই কটা দেখা নাই আমি সদায় কাটি থওঁ যে চকু পানী নোলায় অভ্যাস হৈ গ'ল মানে বেছি সৰহকৈ কৰিলেহে হয় নি তাই প্ৰথম কাটিছে মাজে মাজে কেতিয়াবা মেগী চেগি বনাবলৈ কাটে আৰু পাস্তা মেগী সেইবোৰ বনাব ভাত চব্জি নহয় এতিয়া আপোনাক যিখন পতা দিছে সেইখন কাৰ আছিলে মাজু ভাইটি ঘৰত আছে আমাক পেহীয়ে আনি দিলে তাৰমানে ইজনে ইজনক দি যাব লাগিব নহয় মানে ল'ৰা ছোৱালী থাকিলে মাক বাপেকে মানে আমাৰ পতাটো দি থৈ যায় এইটো বেংগলী সম্প্ৰদায়ৰ মানুহখিনিয়ে পৰম্পৰাটো দেখা পোৱা যায় প্ৰায় পতা থাকে বিহাৰী মানুহো লাগে ন এতিয়া আমাৰবোৰ ঘৰতো আছে পতা খালি সেই পৰম্পৰাটো নাই আৰু খাবৰ কাৰণে যিটো ব্যৱহাৰ কৰোঁ সেইটোৱে আৰু চামুচখন ডাঙৰে বাৰু আজি আমাৰ ৰান্ধনি হৈছে মামুন এইগৰাকী আমাৰ মামুন মাংস বনাবলৈ লৈছে
মাংস ন এতিয়া কি মাংস কি কথা এইটো ব্ৰইলাৰ মাংস আচ্ছা ব্ৰইলাৰ মাংস এইটো কেনেকুৱাকৈ বনোৱা হ'ব কাৰী হ'ব নে কি হ'ব জোল হ'ব নে শুকান হ'ব যেনেকৈ খায় তেনেকৈ বনাম নাই ভাল পাব ৰাইজে তই যেনেকৈ আমাক খোৱাবি তেনেকৈ খাম আমি অলপমান মছলা এনেই হেৰি কৰা হ'ব পানী সেনেকৈ জোল নহয় আৰু পূৰা পানী নিদিওঁ তাৰমানে ৰাইজে গম পাইছেনে বেংগলী সম্প্ৰদায়ৰ মানুহে বহুত ধুনীয়া বনায় আৰু আমাৰ ভণ্টিজনী হৈছে বাংগালী মোৰ ঘৰৰ ওচৰ একদম সংসাৰ কি হয় এনেকুৱাটো বামলা মাছ বামলা মাছ শুকান মাছ শুকান মাছ গোন্ধাইছে যে গোন্ধাব আকৌ এইটো গোন্ধোৱাই কোন স্কুল গাৰ্লছত এডোখৰ কি অ'টত আহা নেকি অঁ ক'লে বাৰু তোমালোকৰ ঘৰটো এইটো পাই আছে বুলি দাদাই এইফালেদি ওচৰ হয় ন নাৱেৰে পাৰ হৈ এই জংঘলডোখৰত তেওঁবিলাকৰ ঘৰ ইটো পাৰে স্কুলৰ পৰা আহিছে পাৰ হৈ যাবগৈ এইটো কি দি বনায় বিলাহী পিঁয়াজ ৰচুন জলকীয়া এইটো মানে কাটি পিনে অলপ গৰম পানীত থ'ব লাগিব তেতিয়াহে মানে এতিয়া লিকটীয়া হৈ আছে না এতিয়া লিকটীয়াটো কোমল হ'ব মানে এইজনী বেটি নি কোন ক্লাছত টেনত আহা ক'ৰবালে মাৰ ওচৰলৈ চাইকেল লৈ গুচি আহিলে স্কুলৰ পৰা ডাইৰেক্ট আহিছে এইবাৰ টেনত ন পৰীক্ষা হৈছিলে কেতিয়া শেষ হ'ব সোমবাৰে শেষ হ'ব আজি কি আছিলে আচ্ছা ছ'চিয়েল চায়েন্স গৰম পানী দি থৈছোঁ অঁ গৰম পানী থ'বলৈ ন পিঁয়াজ আদা কি কি আছে আমি চাই থাকিম দেখি থাকিম আৰু আটাইতকৈ দাম কেজি কিমান মান হ'ব জানো এতিয়া হ'লে 800 মিজানত বহিবগৈ ন দাদা আপুনি অঁ আমাৰ দুমুঠা ল'লোঁ বনালে কোনোবাই বাঢ়িছোঁ কোনোবাই দেই ৰাইজ মেইন ৰান্ধনি চাইডত বহি আছে কালাৰে কয় ভাল হ'ব বুলি ন গোন্ধ আৰু কালাৰে কয় বামলা মাছ বিলাহী জলকীয়া শুকান মাছ মানে বামলা শুকান মাছ আচ্ছা এতিয়া বেটিহে ডাঙৰ কথা হ'ল তাই একো নাখায় হয় কি খাব এতিয়া আমি যে খাম মই নাখাওঁ নহয় নন ভেজ নাখায় না কি হ'ব কম দিলি কি আলু মাংস নহয় আলু কিয় কম দিলি মজা বনাইছে দেই ৰাইজ মা মানে মজা লাগিছে খাই একদম পুৰা খাইছোঁ ভাল হৈছে ভাল পাইছেনে ভাল মজা কিমান বছৰ পিছত খাইছে মামনে বনোৱা প্ৰায় 16-17 বছৰ হ'ল 16-17 বছৰ 16-17 বছৰ পিছত আজি খাইছোঁ